যোৱাকালি যোৰহাটত আমাৰ তিতাবৰ থানা আণ্ডাৰত ব্ৰিঞ্চাই গাঁও আছে, তাতে দীপাংকৰ গগৈ এলিয়াছ টাইচেং অসমৰ ছুচাইডৰ কেছ হৈছে। তাৰ কাৰণে মই কিছুমান তথ্য আপোনাৰ লগত সাझा কৰিব বিচাৰিছোঁ। দীপাংকৰ গগৈ এলিয়াছ টাইচেং অসম 2019ত উল্ফাত যোগদান দিছিলে। ই শিৱসাগৰৰ আৰু একজন আছে পল্লৱজ্যোতি গগৈ। ই দুজন 2019ত যোগদান কৰাৰ পিছত যেতিয়া তাৰ পৰা আসাম ৰাইফলছ অৰুণাচল লাজু PSৰ আণ্ডাৰত এক জেগাত এৰেষ্ট কৰে আৰু তাতে ফাংচু জেলত কিছুমান দিন থাকে। তাৰপিছত আমাৰ ইয়াতে তিতাবৰ থানাত বি তাৰে 2020 চনৰ এটা কেছ আছে, তাতে এৰেষ্ট হৈছিলে আৰু জেলত আছিলে। আমাৰ আপুনি সবি জ্ঞাতে কি যোৰহাটত 14 ডিচেম্বৰত এটা গ্ৰেনেড লবিঙৰ কেছ হৈছিলে আৰু গ্ৰেনেড লবিঙৰ দিনাৰ পিছত আমাৰ যিমান উল্ফা সাৰেণ্ডাৰ্ড আলফা আছে, या जो ओवरग्राउंड वर्कर्स सस्पेक्टेड ओवरग्राउंड वर्कर्स আছে, ये सोशल मीडियात केতিয়াবা पोस्ट দিছিলে। ই সবকে আমি বেকগ্রাউন্ড চেক और ইনভেস্টিগেশন ইন্টারোগেশনৰ কাৰণে সবকে মাতা হৈছিলে। আমাৰ সব টিম যিমান থানা আছে আউটপোষ্ট আছে সব টিম গৈ পেলাই নিজৰ এক্টিভিটিজ ভেৰিফিকেশ্যন কৰা হৈছিলে কি কোন কি কৰি আছে, কোন জেগাত আছে, এই সব আমাৰ ভেৰিফিকেশ্যন হৈছে। আমাৰ ডিস্ট্ৰিক্ট যোৰহাটত অলমোষ্ট 150 সালফা আছে और অলমোষ্ট লাষ্ট 2-3 ইয়াৰত মাজত 70-80 यंग बॉयज ই सोशल मीडियात पोस्ट দিছে কি আলফা জয়েন কৰিব লাগে या আলফা যাম এনেকুৱা। তো এই কেছ ৰিলেটেড আমি যেতিয়া আমি CCTV ফুটেজ চালোঁ আৰু কিছুমান আৰু তথ্য আছে যে মই এতিয়া পাব্লিক ডোমেইনত সাझा কৰিব নোৱাৰোঁ। আমাৰ দীপাংকৰ গগৈক বি তিতাবৰ থানাত অনা হৈছিলে আৰু তাৰ সোধপোছ কৰা হৈছিলে আৰু তাৰ ফোনত যেতিয়া আমি বহুত ডিটেইলড এনালিসিস কৰিলোঁ আৰু আমাৰ টেকনিক্যাল এনালিসিস কৰা হ'ল, আমি গম পালোঁ কি তাৰ ইনভলভমেণ্ট কিছুমান আৰ্মছ স্মাগলিঙৰ কেছত আছে, যে আমাক তিতাবৰ অঞ্চলৰে কিছুমান মানুহ আমাক কৈছে বি কি যাৰ পৰা এই আৰ্মছ বিচাৰিছিলে। আৰু এটা আপুনি সব চিনি পায় সঞ্জীৱ বৰুৱা, এটা লখিমপুৰৰ মানুহ আমি এৰেষ্ট কৰিছিলোঁ কিছুমান দিন আগত, যে লিচুবাড়ি ফায়াৰিং কেছৰ মেইন একিউজ হয়, যাৰ পৰা আৰ্মছ বি ৰিকভাৰ হৈছিলে। তাৰ পৰা বি এই আৰ্মছ লৈছে আমাৰ তথ্য আমি তাৰ ফোনত পাইছোঁ। আৰু বহুত কিছুমান তাতে অডিঅ' ৰেকৰ্ডিং আছে, হোৱাটছএপ মেছেজেছ আছে, যে মই ইনভেষ্টিগেশ্যনৰ কাৰণে ক'ব নোৱাৰোঁ, কিন্তু বহুত কোড লেংগুৱেজত বহুত কিবা বস্তু পাতি আছে বহুত মানুহৰ পৰা, নাগালেণ্ডৰ বাহিৰৰ মানুহৰ পৰা, চৰাইদেউ শিৱসাগৰ ফালৰ পৰা। এই সব বস্তু ভেৰিফিকেশ্যনৰ কাৰণে আমি টাইম লাগে, কৰবৰেট কৰিবৰ কাৰণে হোৱাটছএপ মেছেজেছ কৰবৰেট কৰিবৰ কাৰণে টাইম লাগে। এইকাৰণে তাকে সোধপোছ কাৰণে মাতা হৈছিলে আৰু যিমান টাইম ই থানাত আছিলে ইয়াৰ ইণ্টাৰগেশ্যনত আছিলে সব বাই ল' আণ্ডাৰ দ্য CCTV কভাৰেজ আছিলে। আৰু তাৰ ওপৰত যিমান এলিগেশ্যন এতিয়া আহি আছে কি নিৰ্যাতন হৈছে, কিবা হাৰাছমেণ্ট হৈছে, এনেকুৱা কোনো ঘটনা হোৱা নাই। আৰু যিদিনাই মিচিং হৈছে ৰাতিপুৱা নিজৰ ঘৰৰ পৰা ওলাই গৈছে, আমাক মাধৱপুৰ আউটপোষ্টত তেখেতৰ পেৰেণ্টছ এটা জাননী বি দিছে, মিচিং ৰিপৰ্ট দিছিলে। তাৰপিছত যোৰহাট তিতাবৰ PS আৰু মাধৱপুৰ আউটপোষ্টৰ PS মানুহ অলপ বিচাৰ বি কৰিছিলে। তাৰপিছত এইটো পোৱা গৈছে বডি, তাৰ ঘৰৰ পিছফালে হেঙিং কণ্ডিশ্যনত পোৱা গৈছে। অলৰেডি আমাৰ মাননীয় আৰক্ষী সঞ্চালক প্ৰধান মহোদয় এই কেছত যিমান এলিগেশ্যন আছে তাৰ ওপৰত IGP ইষ্টাৰ্ণ ৰেঞ্জৰ পৰা এটা ইনকুৱাৰী অলৰেডি দিছে আৰু যো এলিগেশ্যন আছে তাতে ইনকুৱাৰীত আহি যাব। ফেক্টছ এণ্ড ফিগাৰ্ছ ইমানেই আছে, কিন্তু আমি তাৰ মোবাইলত বহুত ইনক্ৰিমিনেটিং মেটেৰিয়েলছ আমি পাইছোঁ আৰু এতিয়ালৈকে বি আমাৰ তদন্ত অব্যাহত আছে আৰু অব্যাহত থাকিব। আৰু যিকোনো ডেভেলপমেণ্টছ হয় আমি আপোনাক ডিউ কোৰ্ছ অফ টাইমত জনাই দিম। মই পাব্লিক প্লেটফৰ্মত ইনভেষ্টিগেশ্যনৰ কাৰণে বহুত বস্তু সাझा কৰিব নোৱাৰোঁ, কিন্তু তাৰ মোবাইলত বহুত কিবা বস্তু পাই গৈছে। ই আৰ্মছ ৰিলেটেড আছে, আৰ্মছ স্মাগলিং আছে আৰু বহুত কিনো বস্তু আপুনি জানে কি লগে লগে হোৱাটছএপ মেছেজ ডিলিট কৰি দিয়ে, কিন্তু কোড ৱাৰ্ডত বহুত কিবা বস্তু আছে। ৰিচেণ্টলি 5 ডিচেম্বৰৰ পৰা 8 ডিচেম্বৰ মককচুং ভিজিট কৰিছিলে, তাৰ আগত অৰুণাচলত বি আছিলে। এই সব বস্তু অলপ ইনভেষ্টিগেশ্যনৰ পাৰ্ট আছে, কিন্তু জাষ্ট ফৰ ফেক্টছ আমি সাझा কৰিছোঁ। 5 ডিচেম্বৰ to 8 ডিচেম্বৰ। আমি যিমান ইনভেষ্টিগেশ্যনত গম পাইছোঁ, ই
এটা পলিচি হ'ব পাৰে শ্বৰ্ট টাৰ্ম কোৰ্স তাতে দিয়া যোৱাৰ পিছত আকো পঠাই দিয়ে আৰু এইটো বহুত কিবা বস্তু আমি ষ্ট্ৰংলি সাসপেক্টেড কি আলফা হৈ প্লাই কৰি থাকে এইটো অলমোষ্ট নিশ্চিত আছিলে কি তাৰ বহুত ক্ৰাইমৰ ইনভলভমেণ্ট এতিয়া ওলাই পৰিছিলে আৰু তাৰ ওপৰত এইটো এটা প্ৰেছাৰ থাকিব পাৰে এইটো আমি ৰুল আউট কৰিব নোৱাৰোঁ আৰু কিয়কি আমি এতিয়া বি তাৰ মোবাইল চাই আছোঁ বহুত কিবা বস্তু এতিয়া বি ওলাই আছে তো হ'ব পাৰে উলফা ৰিলেটেড আছে ইউপি এক্টৰ কেছ ৰেজিষ্টাৰ হৈছিলে 2020 চনত এই এলিগেশ্যন মই এতিয়া নিগেট কৰি আছোঁ কিন্তু তাৰ ওপৰত বেছি কমেণ্ট না দিওঁ কিয়কি অলৰেডি আৰক্ষী সঞ্চালক প্ৰধান মহোদয় আমাৰ এটা ইনকুৱাৰী দিছে আৰু ইনকুৱাৰীটো বস্তুটো ওলাই পৰিব IGP ইষ্টাৰ্ণ বেঞ্চ আমি এতিয়া একদম ৰুল আউট কৰা নাই ফিজিক্যালি ই নাছিলে কিন্তু ইয়াৰ থ্ৰু বহুত কিবা বস্তু হ'ব পাৰে আমি কিন্তু ষ্ট্ৰংলি সাসপেক্টেড আছে আমাৰ আজি পেপাৰটো ওলাইছে আৰু পৰিয়ালকো কৈছে যে এছপিএফ তাৰ মূৰত পিস্তল লগাই ধমকি দিছিল মইতো পিস্তল কেৰি নকৰোঁ পেপাৰটো ওলাইছে আৰু তাৰ আপোনাৰ পৰিয়ালকো কৈছে যিমান এলিগেশ্যন আছে মই আকৌ ৰিপিট কৰিম যিমান এলিগেশ্যন আছে পেপাৰত আহিছে ছ'চিয়েল মিডিয়াত আহিছে আৰু ফেমিলি মেম্বাৰ যিমান দিছে অলৰেডি সব ইনকুৱাৰীত কভাৰ হৈ যাব এতিয়া তিতাবৰ থানাত অলৰেডি এতিয়া ধৰ্ণা কৰি আছে লোকেল মানুহখিনিয়ে তেওঁলোকে তিনিটা ডিমাণ্ড কৰিছে মই কথা পাতিছোঁ এটা কৈছে যে তেওঁলোকৰ দুটা মোবাইল পুলিচে চিজ কৰি থৈছে তেওঁ পাছবুকখন চিজ কৰি থৈছে আৰু মাকৰ যিটো ৰেচন কাৰ্ড সেই ৰেচন কাৰ্ডটো চিজ কৰি থৈছে পুলিচে কথা নেকি ৰেচন কাৰ্ডটো চিজ কৰিবলগীয়া হৈছে দীপাংকৰ গগৈৰ মোবাইল আমাৰ হাতত আছে মাৰ বি আছে মাৰ এই কাৰণে আছে কি কেতিয়াবা মাৰ মোবাইল বি ইউজ কৰে এই কাৰণে আমি মাৰ মোবাইলটো ৰাখিছোঁ আৰু ই বি এনালিচিছ চলি আছে এটা আৰু মডাছ অপাৰেণ্ডি আছে যে মই ইয়াতে শ্বেয়াৰ কৰিব নোৱাৰোঁ কিন্তু কিছুমান ফাণ্ডছ বাহিৰৰ পৰা বেলেগ ইলেক্ট্ৰনিক মিডিয়ামৰ থ্ৰু আহে এইটো আমাক এনালিচিছ কৰিব লাগিব এই কাৰণে আমি একাউণ্ট ডিটেইলছ লৈছোঁ আৰু যেতিয়া ৰাচন কাৰ্ড আছে মই একবাৰ চাই ল'ম এইটো ৰাচন কাৰ্ড আছে তো এইটো স্যার দীপাংকৰে আপোনাৰ আলফাৰ যিটো ৰিক্ৰুটমেণ্ট হয় বা যিবোৰ ল'ৰা ছোৱালী নিয়ে মটিভেট কৰি পেলাই তেনেধৰণে কৰে তেনেকুৱা এক্টিভিটিজ স্যাৰ ছ'চিয়েল মিডিয়াৰ জৰিয়তে আছে নেকি মই আগেন এই বস্তু কৈ আছোঁ কি ৰিক্ৰুটমেণ্ট হয় আৰ্মছ হয় या এক্সপ্ল'জিভ তাৰ আমি ষ্ট্ৰংলি আমি সাসপেক্টেড আছোঁ বহুত কিবা গতিবিধিত জড়িত আছে সেম ফৰ শিৱসাগৰত পল্লৱজ্যোতি গগৈ যে আছে ইয়াৰ দুটাৰ মাজত বহুত কমিউনিকেশ্যন আছে আৰু হোৱাটছএপ বহুত ইনক্ৰিমিনেটিং মেটেৰিয়েল আছে যাতে ৰিক্ৰুটমেণ্ট উলফাত ৰিক্ৰুটমেণ্টৰ কথা পাতিছে আৰু স্যাৰ নাগালেণ্ডৰ পৰা এই আৰ্মছ সৰবৰাহ কৰা বা তেনেধৰণৰ আপোনাৰ ই অলৰেডি এটা বস্তু একচেপ্ট কৰিছে সঞ্জীৱ বৰুৱা যে লিচুবাৰী ফায়াৰিং ইনচিডেণ্টৰ মেইন একিউজ আছিলে তাৰ পৰা আৰ্মছ কিনাটো ই নিজে একচেপ্ট কৰিছে আৰ্মছৰ মানি ট্ৰানজেকশ্যন আমাৰ হাতত আছে তাৰ বেছি মই আৰু ৰিভিল নকৰোঁ এটা দূৰত কি কয় আলফাৰ মানে স্থিতিটো কেনেকুৱা ধৰণৰ পুলিচে মানে কেনেকুৱা ধৰণৰ মানে আলফা এক্টিভিটিজ আছে বুলি ক'বনে আপুনি নাই বুলি মানে কেনেকুৱা ধৰণৰ हमार जिमान हमार हाथों तथ्य আছে इनको एक्टिव कार्डर हमार जोरहाट डिस्ट्रिक्ट নাই কিন্তু 2020 অলরেডি দুইজন আমার ইয়ার পৰা মিসিং হয়েছিল একজন অলরেডি উলফাত আছে তো তথ্য আমার হাতত আছে তো আমি বিলকুল রুল আউট কৰিব নোৱাৰোঁ কি সব এক্টিভিটিজ আলফাৰ ইয়াতে হেক হৈ গৈছে কিন্তু আমাৰ চকু আছে আমি প্ৰপাৰ যিমান মেজাৰ্ছ আছে আমি লৈ আছোঁ আমি টেকনিক্যাল এনালিসিস কৰি আছোঁ আৰু আমাৰ হাতত ষ্ট্ৰং লিড আছে মই ভাবোঁ কি এইটো আমি ক্ৰেক কৰিব লাগিব এইটো হ'বই স্বীকাৰ কৰিছে নিজৰ প্ৰেছ বিজ্ঞপ্তি ই আমি সাসপেক্ট কৰি আছোঁ हमार हाथत बहुत किबा एविडेंस আছে और हमार तदंत अभ्यास আছে আমি যেতে একবার কনক্লুজন কেস যেতে আমার কনক্লুড হৈ যায় তেতে আমি আপনার লগত এটো শেয়ার করব
ভাল ৰাস্তালৈ ঘূৰাই নিব পৰা আপোনালোকৰ যিটো ব্যৱস্থা আছিলে CMও কৈ আছে যে আউটফালে যোৱাখিনি ঘূৰি আহিব লাগে আপোনালোকে সেই ব্যৱস্থাটো नहीं अपने अलग प्रेस ब्रीफिंग तो अलग लेट के जॉइन কৰিছে মই আপোনাৰ জ্ঞাতাৰ্থৰ কাৰণে আকো কৈ আছোঁ ই তো অলৰেডি উলফাত যোগদান দিছিলে তাৰ পৰা সাৰেন্ডাৰ কৰিছে অলৰেডি দুটা বাৰ এৰেষ্ট হৈছে আমাক ই আকো উলফাত গুচি যাব এনেকুৱা তথ্য নাই কিন্তু ইয়াতে থাকি পেলাই উলফাত বহুত এক্টিভিটিজত আমাক ষ্ট্ৰংলি সাসপেক্টেড আছে কাম কৰি আছে